Hello everyone, আজি তোমালোকৰ কি কৰিম মই exercise number 2.2 question number 2 কি কৰো first question টো কৰিম হা ইয়াতে কি দিছে তোমালোকৰ কৈছে যে তৰৰ জৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি তাৰ মানে এই 1/4 টো যে আছে আমাক কি কৈছে শূন্য দুটাৰ সমষ্টি হিচাপে লব দিছে আৰু এই -1 টো যে আছে আমাক শূন্য দুটাৰ গুণফল হিচাপে লৈ আমাক এবাৰ কি উলাব দিছে বহুপদটো উলাব দিছে আমি আগৰ কোৱেশ্চনত কি কৰিছিলো আমি বহুপদটো দিয়া আছিল আৰু শূন্য দুটা উলাইছিলো এবাৰ কি কৈছে শূন্য দুটাৰ সমষ্টি আৰু গুণফলটো দিয়া আছে তাৰ মানে আমি ক'ব গলে কি ক'ব পাৰো এটা সোয়া শূন্য দুটাৰ এনেকে লিখিবা দিয়া আছে কি লিখিবা দিয়া আছে হা লিখিবা যে শূন্য দুটাৰ সমষ্টি কি দিয়া আছে 1/4 মানে 1/4 টো শূন্য দুটাৰ সমষ্টি ধৰিব আছে তাৰ মানে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে শূন্য দুটা ধৰি ললো এটা আলফা আৰু এটা বিটা তাৰ মানে আলফা প্লাস বিটাৰ মান কিমান দিয়া আছে আলফা প্লাস বিটাৰ মান কিমান দিয়া আছে 1/4 এটো মানে ফার্স্ট আমি বুজি লব লাগিব নেক্সট দিছে শূন্য দুটাৰ নেক্সট দিছে শূন্য দুটাৰ গুণফল কিমান দিছে -1 ওকে -1 দিছে তাৰ মানে যদি আমি ভাবো যে শূন্য দুটা আলফা আৰু বিটা তেতিয়া হলে আমি ক'ব পাৰিম যে আলফা ইনটু বিটা ইকুয়াল টু কি বুলি ক'ব পাৰো -1 তাৰ মানে আলফা ইনটু বিটাৰ মান -1 আৰু আলফা প্লাস বিটাৰ মান 1/4 ওকে তাৰ পিছত আমি লিখিম যে এতেকে বহুপদটো এতিয়া আমাক কি উলাবা দিছে বহুপদটো উলাবা দিছে আৰু বহুপদটো হল এটা ফৰ্মুলা আছে সেইটো মনত ৰাখিবা কি লিখিবা k এটো লিখিবা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস কি হ'ব আলফা বিটা এটো হ'ব আমাৰ কি বহুপদ উলোৱাৰ নিয়ম মানে ফৰ্মুলা মনত ৰাখিবা k এটো সোয়া x স্কয়াৰ আলফা প্লাস বিটাৰ মান কিমান দি আছিল 1/4 তো এই আলফা প্লাস বিটাৰ মানৰ ঠাইত আমি কি লিখিম 1/4 লিখিম তো -1/4 x ওকে নেক্সট আলফা ইনটু বিটা মানে কি আছিল -1 তো এটো কি লিখিম -1 ওকে তো k x স্কয়াৰ মাইনাস x ইনটু x/4 এটো প্লাস এ মাইনাসে কিমান হ'ব মাইনাস এতিয়া সোয়া এই যেটো কি আছে তলত 4 আছে হৰটো 4 আছে তো এই 4 টো নোহোৱা কৰিব লাগিলে সো এটা প্ৰথমে আমি এনেকে লিখিলো যে এই 4 টো যদি নোহোৱা কৰিব লাগে ওকে সো এই 4 টো যদি নোহোৱা কৰিব লাগিলে তেতিয়া হলে কি কৰে k টো যেহেতু এই গটে কিটাৰ লগতে পূৰণ হৈ আছে এই তলত হৰটো 4 আছে না তেতিয়া হলে এই k এর মানটো তোমালোকে কি লিবা 4 এ লবা হ'ব তেতিয়া হলে লেখু যেতিয়া k equal to 4 হয় হা যেতিয়া k equal to 4 হয় তেতিয়া হলে কি লিখিবা 4 হলে এই k টো কি হৈ আছে এই গটেকেটা সংখ্যাৰ লগতে কি হৈ আছে পূৰণ হৈ আছে হ'ব তো আমি ব্ৰেকেটটো খুলি দিম ভাঙি দিম তেতিয়া হলে 4 ইনটু কি লিখা পাৰো x স্কয়াৰ মানে k x স্কয়াৰ হ'ব আৰু এই k টো ইয়াৰ লগতে পূৰণ হ'ব তো k এর মান কি 4 তো কি হ'ব -4 ইনটু কি x/4 হ'ব ঠিক তেনেকে এই k টো এই 1 এর লগতে পূৰণ হ'ব k মানে কি 4 তো -4 ইনটু 1 হ'ব হা এটা সোয়া 4x স্কয়াৰ মাইনাস এই 4 কি যাব তাতে যাব যাই কি ৰইব ইয়াতে এটা x ৰইব ৰই ইয়াতে কি ৰইব -4 হ'ব তেতিয়া হলে বহুপদটো কি হ'ব এইটো ইয়াতে লিখিবা এটিকে
এইটো কি হ'ব 4 হয় না তেতিয়া হলে আমি বহুপদটো কি পালো 4x square minus x minus 4 হ'ব নেক্সট কোৱেশ্চন চাম আৰু কি লিখিবা দিয়া আছে 0 দুটাৰ সমষ্টি সমান -1/4 হা তাৰ মানে কি কৈছিলো 0 দুটাৰ সমষ্টি মানে কি আলফা প্লাস বিটাৰ মান হা আৰু কি আছে 0 দুটাৰ গুণ ফল কিমান হ'ব 1/4 হা এটাকে কি হ'ব আমাৰ গতিকে বহুপদটো হ'ব কি k s square minus alpha plus beta into x plus alpha beta okay এটা সোয়া k x square minus 0 alpha plus beta মান কিমান দি আছে -1/4 তো ইয়াতে আগতে এটা মাইনাস আছে আৰু ইয়াতে লিখি -1/4 into x তাৰপিছত প্লাস alpha beta মান কি 1/4 তাৰপিছত চোৱা k x square এই মাইনাসে কি হ'ব প্লাস তো x/4 plus 1/4 এটা এই গোটেইটাৰ লগতে কি হৈ আছে ব্ৰেকেটটো দিয়া মানে k টো কি হৈ আছে পূৰণ হৈ আছে হয় না আৰু তলত কি আছে হৰত 4 আছে তেতিয়ালে k ৰ মান কি লম 4 লম তো এটো যদি ভাগি দেউ k square হ'ব প্লাস kx 4 হ'ব প্লাস এটো কি k/4 হ'ব না হা এটা আছে k যেতিয়া k equal to কি লম আমি হৰত কি আছে 4 আছে তো k equal to কি লম 4 লম এটা 4 into x square k এর ঠাইত 4 বহাই যাবা তাৰপিছত 4x divided by 4 plus 4 divided by 4 a4 কাটা যাব যাই কি হ'ব 4x square plus x এটা x ৰৈ গৈছে আৰু ইয়াতে 4 কাটা যে কি ৰব 1 মানে বহুপদটো হ'ব 4x square plus x plus 1 okay কি লিখিম হেই একে দিয়া আছে 0 দুটাৰ সমষ্টি ইকুয়াল টু কিমান দি আছে √2 মানে আলফা প্লাস বিটাৰ মান কি √2 তাৰ পিছত লিখিবা 0 দুটাৰ গুণফল 0 দুটাৰ গুণফল কি দি আছে 1/3 এটাকে বহুপদটো কি হ'ব বহুপদটো কি হ'ব সোয়া k x square minus alpha plus beta into x plus alpha beta 0 দুটাৰ গুণফল মানে কি alpha beta k x square minus alpha plus beta মান কিমান দি আছে √2 তো কি লিখিবা √2 into x plus alpha into beta মান কিমান দি আছে 1/3 হ'ব এটা লিখিবা k x square minus √2x √2x plus 1/3 কি হ'ব 1/3 হা এটা হলে সোয়া মই কি কৈছো গোটেইটাৰ লগত কি হ'ব k পূৰণ হ'ব k square minus k √2x plus k divided by 3 এটা সা তলত হৰত কি আছে ইয়াতে 3 আছে তো k এর মানটো হৰ সংখ্যাটো নোৱা কৰবালে k এর মান কি দিব লাগিব 3 দিব লাগিব যেতিয়া k equal to কি হয় 3 হয় তেতিয়ালে কি হ'ব 3x square minus k এর ঠাইত 3 বহাই দিম 3 √2x plus
3 divided by কি 3 হ'ব কে ঠাইত হ'ব 3x square minus 3 root over 2x কি হ'ব তাৰপিছত প্লাস 3 কাটা যে কি হ'ব 1 তাৰ মানে বহুপদটো এইটো হ'ব তেতিয়াহলে হ'ব আজি কি কৰিলো 2.2 এক্সাৰসাইজৰ আমি কোৱেশ্চন নম্বৰ 2 টো কমপ্লিট কৰিলো আৰু নেক্সট ভিডিঅত কোৱেশ্চন নম্বৰ 3 টো ডিসকাস কৰিম হ'ব আৰু কি কৰিবা RCS সাবস্ক্ৰাইব কৰিবা হা শেয়াৰ কৰি থাকিবা লাইক কমেন্ট কৰিবা হ'ব ধন্যবাদ